गोजोन्थों आंनि बड'लेण्ड नांगौ इउट्युब चेनेलाव नोंथांमोन गासैखौ बरायग्रोनानै लाग्रोनाय थाबाय। आसा खालामो नोंथांमोना दिनैबो आंनि बे भिडिअखौ अनसायनायनि गेजेरजों नायलांगोन होननानै। दिनैहाय आला खाला थानाय मानसिफोरनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांमोनहा जेरावबो पार्टियाव गैयाब्ला आला खालायै दङब्ला BPF पार्टी नांगाल पार्टियाव जुदि हाबनो गोसो दङब्ला दरजा खुला, बिथांमोना दानो सोफिननायनि आरो सोरबाफ्रा जुदि गोनो गोथो जानानै दङब्ला बेखौ रिनिउ खालामनो थाखाय BPF हानजाया दिनै आखायाव लागासिनो दङ। बेबायदिनो दिनैहाय BJP हानजाया बर' हारिनि गासै पार्टीफोरखौ दिनैहाय फोजोबस्रांनानै धंस खालामनायनि मोनसे टारगेट लागासिनो दङ। आं दिनै खावलायदों सोरबाफोर जुदि BJP हानजाखौ नागारनानै आरो गुबुन बेबायदिनो नेशनेल पार्टीफोरखौ नागारनानै आङो बयखौबो लुबैयो UPFL हानजायाव आरो BPF हानजायाव हाबनानै जेन' गावनि जे बर' हारिनि मोनसे पार्टी आनसलिक पार्टीखौ मोनसे स्ट्रं पार्टी खालामजानो थाखाय दानो दरजा खुला हिसाबै बिथांमोनहा BPF हानजाया दिनैहाय खुलिदों। आङो दिनै BPF हानजानि थाखाय बुङाखै, आङो बर' हारिनि मोनसे पार्टीनि थाखायसो आङो बुंदों। रायजो राजाफोर नोंथांमोनहा कमेन्ट खालामहर। सोरबा जुदि आला खाला दङब्ला नोंथांमोनहा बेबायदिनो BPF हानजायाव गाव गावनि प्राइमारियाव थांनानै हाबदैदो, गाव गावनि ब्लक लेभेलाव थांनानै हाबैदो। सोरबाफोर गावनि बर' हारिनि आरो समाजनि हाबाफारिखौ मावनो थाखाय गोसो जादोंब्ला आङो दिनैहाय BPFनि जानानै बेबायदि बाथ्राखौ बुङाखै, आङो दिनै बर' हारिनि जानानैसो बे बाथ्राखौ आङो दिनै बुंदों। रायजो राजाफोर आङो दिनै UPFLनिबो नङा, आङो दिनैहाय BPFनिबो नङा। दिनै नोंथांमोनहा गुबुन बे नेशनेल पार्टीफोरखौ नागारनानै बर'नि गावनि आनसलिक पार्टीयावनो हाबजानो लुबैनानैसो आङो दिनैहाय गावनि हारिनि थाखाय मोनसे खामानिखौ मावनो थाखाय आङो खावलायहरदों। नोंथांमोनहा दिनैहाय मा बुंनो हास्थायदों, मा लानाय जादों, नोंथांमोना BPFनि मावथिफोरनि माखासे खामानिफोरखौ खोनासंदो। मजबुत কৰাৰ কাৰণে আমাৰ দলীয় কাৰ্যকলাপ চলি থাকিব আৰু আমি নতুন বছৰ অহাৰ লগে লগে 2023 চনৰ প্ৰথম বছৰৰ ভাগত চেন্ট্ৰেল কনফাৰেন্স পাতাৰ এটা উদ্দেশ্য আছে। এই উদ্দেশ্য লৈ পেলাই আজি আমি জিলাই জিলাই ঘূৰি আছোঁ। আজি চালবাৰীত আহিলোঁ। তো আজি যেনেকৈ আজিৰ দিনটোত যেনেকৈ আমি জিলা পৰ্যায়ত আমাৰ জিলা পৰ্যায়, চেন্ট্ৰেল পৰ্যায় বা ব্লক পৰ্যায় বা প্ৰাইমাৰী পৰ্যায়ৰ নেতা কৰ্মীসকলক এটা যেনেকুৱা সঁহাৰি পাইছোঁ, আমাৰ দল হিচাপে আমাৰ ঠিকেই আছে আৰু এই ঠিক থকা দলখনকে আকৌ ঠিক কৰিবৰ কাৰণে এনেকুৱা কাৰ্যকলাপ লোৱা হৈছে। এইটো MP ইলেকশ্যনৰ লগত সম্পৰ্ক নহয়। ইলেকশ্যন হওক নহওক দলটো থাকিবই লাগিব। দল থাকিলেহে আমি বা দলটো সদায় থাকিব লাগিব। দলটো সদায় দলৰ কাৰণে সদায় কাম কৰিবই লাগিব আৰু দলক এটা শক্তিশালী কৰাৰ কাৰণে এটা পদক্ষেপহে এইটো। ইলেকশ্যনৰ লগত সম্পৰ্ক নাই। এইটো তো আপোনালোকে সময়ত দেখা পাব, সময়ত দেখিব। বৰ্তমান আপোনালোকে হয়তো দেখা নাই, সময়ত আৰু দেখা পাব। তেওঁতো পৰিৱৰ্তন যিটো চৰকাৰ, সেই চৰকাৰখনে ৰাইজক কি দিব পাৰিছে? আমি দিয়া আগৰ পৰাই পাই থকা যিটো প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, যিটো গৰীবসকলৰ থকা ঘৰ, ইয়াতো তেওঁলোকে একদম মানে 5,000 7,000 ঘুষ খাই একদম ৰাইজক এনেকুৱা এটা ৰাজনীতিক সন্ত্ৰাসবাদ চলাই আছে। তেওঁলোকে মানে PMAY অৰুণোদয় আঁচনিকো মানে ৰাজনৈতিকৰণ কৰিছে। যদি BPFত থাকা তেতিয়াহ'লে তুমি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ নাপাব, আমি কাটি দিম, লিষ্টৰ পৰা আমি আউট কৰি দিম। তুমি যদি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব বিচাৰা তেতিয়াহ'লে BPF ত্যাগ কৰ, আমাৰ UPFLত আহা। এনেকুৱা এটা মানসিক সন্ত্ৰাস নিৰীহ মানুহৰ মাজত আৰু গৰীব যিসকল পাব লগা প্ৰাপ্য ব্যক্তিসকলৰ লগত তেনেকুৱা ৰাজনীতিকৰণ কৰাটো আমি সদায় নিন্দা কৰি আহিছোঁ আৰু আজিৰ দিনতো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যাতে কোনো ধৰণৰ বেনিফিচিয়াৰীবিলাকৰ পৰা কোনো ধৰণৰ পইচা লোৱা নহয় আৰু ইষ্টিমেটত যেনেকৈ আছে মডেল যিটো ড্ৰয়িং আছে, ড্ৰয়িং মতে
কাম কৰি দিবৰ মানে কাম কৰি ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কোনো পথেই তেওঁলোকে আমাৰ পাব লগা প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে আৰু তেনেকুৱা কাৰ্যকলাপৰ পৰা আঁতৰত থাকিব লাগে নহ'লে ইয়াৰ পৰিণাম ভয়ানক হ'ব এইটো মই আজিৰ দিনতো তেওঁলোকক কৈছোঁ মই যে অৰুণোদয় আঁচনি যিটো আমি দেখিছোঁ অযোগ্য ব্যক্তিবিলাকেই আজিৰ দিনত মানে অৰুণোদয় আঁচনি উপভোগ কৰি আছে চাকৰিয়াল পৰিয়ালৰ পৰাও পেঞ্চন টকা চৰকাৰী পেঞ্চন খোৱা পৰিয়ালৰ পৰাও অৰুণোদয় আঁচনি এইটো বিধৱাসকলৰ গৰীব বিধৱা যিসকল ধনী ব্যক্তি এই পৰিয়ালৰ কাৰণে নহয় এইটো তো আজি চাওক যে যিসকলে প্ৰাইমাৰী UPPLৰ লিডাৰসকল মেম্বাৰসকল PCDC চেয়াৰমেন মেম্বাৰসকল তেওঁলোকে নিজৰ পৰিয়ালৰ নামত তেওঁলোকে অৰুণোদয় মানে উপভোগ কৰি আছে ইয়াতকৈ আৰু মানে দুৰ্ভাগ্যজনক সমাজত কি ঘটনা ঘটিব পাৰে অসম্ভৱ নিজকে মৰা বুলি আৰু নিজৰ স্বামী মৰা নাই তাকে নিজক বিধৱা বুলি ভাবি নাম কৰি পেলাই তেওঁলোকে অৰুণোদয় আঁচনি কৰাটো খুব মানে 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 ভাল নহয় এইবিলাক ভাল নহয় আৰু PMAYৰ নামত যেনেকুৱা ৰাজনৈতিক সন্ত্ৰাস চলাই আছে তেওঁলোকে ৰাইজক মানে কোনোদিনেও তেওঁলোকে দলৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰে বৰঞ্চ তেওঁলোকৰ নিজৰ দলৰ মানুহবিলাকে আজিৰ দিনটোত বেয়া পাই আছে তেওঁলোকৰ লগত আজিৰ দিনটোত মানে UPPL কৰিবৰ কাৰণে তেওঁলোকৰ লগত আজি মানুহ নাই আপোনালোকে জানে তেওঁলোকে 7 UPPL বাৰ্থডে তেওঁলোকে ফাটি গ'ল কি বুলি কয় 7তম যিটো UPPLৰ জন্ম দিৱস তেওঁলোকে পালন কৰিলে 5টা জাগাত কৰিলে তাত UPPLৰ অংশগ্ৰহণ ক'ত আছে তেওঁলোকৰ যিটো বাৰ্থডে কেক কাটিছে এই কেকখনেই খাবৰ কাৰণে তেওঁলোকৰ UPPLৰ কৰ্মী নাই নেতা নাই তেওঁলোকৰ মানে কেকখনকৈ খাব মানুহ নাই এনেকুৱা অৱস্থা তেওঁলোকে খুব হাজাৰ হাজাৰ মানুহৰ মানে পেণ্ডেল বনাইছে খুব হাজাৰ হাজাৰ মানুহ অংশগ্ৰহণ কৰিছে পাব্লিচিটিয়ে কৰিছে একো কৰা নাই তেওঁলোকে তাৰপিছত মানুহেই নাই এটা পেণ্ডেলত 200-300ৰ ওপৰত মানুহেই নাই তো ৰাইজে দেখিছে এইটো আৰু আপোনালোকে মিডিয়া মানুহ হিচাপে মিডিয়াৰ কাম কৰি থকা মানুহ হিচাপে আপোনালোকে সকলো কথাবিলাক বুজি পায় আজিৰ দিনটোত কেনেকৈ চলাব সি ক'ত BTR চলাই আছে BTRখন প্ৰমোদ বলে চলাই থকা নাই আজিৰ দিনটোত আমাৰ 5টা জিলা আছে 5টা জিলা উপায়ুক্তসকলেহে তেওঁলোকে BTCখন চলাই আছে আমাৰ DC সকলে আজিৰ দিনটোত ছেক্ৰেটাৰী হয় আৰু গোটেইখিনি 40টা ডিপাৰ্টমেণ্টৰ যিটো ট্ৰেন্সফাৰ্ড ছাবজেক্ট ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট লেভেল অফিচাৰবিলাকৰ কণ্ট্ৰল এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল তেওঁলোকে কৰি আছে আজি তেওঁলোকে ছেক্ৰেটাৰী হিচাপে যিটো ক্ষমতা লৈ পেলাই নিজৰ উপায়ুক্তৰ অফিচতেই তেওঁলোকে BTCখন চলাই আছে তেওঁ অলৰেডি চাৰেণ্ডাৰ সি একো মানে BTC বোলা বস্তুৱেই নাই এতিয়া আজিৰ দিনটোত প্ৰমোদ বড়ো মানে যিটো BTC চলাব ক'ত চলাব আপোনালোকে জানে 2021-22 চনত ফাইনেন্সিয়েল ইয়াৰত 650 কোটি টকা বাজেট আপোনালোকে আজিও BTC মানে একাউণ্টছ ব্ৰাঞ্চত গৈ চাওক এতিয়াও পইচা আছে এতিয়াও ফাণ্ড এতিয়াও ইউটিলাইজ কৰিব পৰা নাই যিটো 31 মাহত কমপ্লিট কৰিব লাগিছিল 650 কোটি টকা এতিয়াও মানে 50 কোটি টকাৰকৈও বেছি টকা এতিয়াও মানে BTCৰ একাউণ্টত এতিয়াও আছে এক ছেকেণ্ডত আছে এতিয়াও টকা তো বছৰত খৰচ কৰিব নোৱাৰা মানুহৰ এডিশ্যনেল ফাণ্ডহে বিচাৰে ই 650 কোটি টকা আজিলৈকে তেওঁ মানে খৰচ কৰিব নোৱাৰা ইয়াতকৈ লজ্জাজনক কি কথা ঘটিব পাৰে আৰু এতিয়া আপোনালোকক ৰাইজক জনাওঁ যে আজিৰ দিনটোত তেখেতে যিটো মানে আগৰ লাইবিলিটিজ পইচা নেদে বুলি কৈছে এতিয়া যিটো পইচা খৰচ কৰিব 86 crore এটা নতুন স্কিম আৰু ল'বই নোৱাৰে এতিয়া ক'ত খৰচ কৰি আছে পুৰাণা কামৰ এগেইনষ্টতে তেওঁলোকে এতিয়া পইচা খৰচ কৰি আছে
তেওঁলোকৰ মানে 2,200 কোটি 3,000 কোটি যে মানে কাৰাপশ্যনৰ কথা কয় কাৰাপশ্যন ক'ত দেখুৱাব পাৰিলে ৰাইজক দেখুৱাওকচোন কোনটো কামত এগেইনষ্টত কাৰাপশ্যন হৈছে আজিতো আমি একদম এটা কাৰাপশ্যন দেখাব পাৰোঁ হে আপোনালোকে যাব মই এতিয়াও চেলেঞ্জ কৰি কৈছোঁ মই যে তেওঁ মানে ডিৰেক্টৰ অফিচ এডুকেশ্যন ডিৰেক্টৰত ছাত্ৰ ছাত্ৰীসকলক দিয়া চাইকেল এই চাইকেল যেটো কন্ট্ৰাক্ট স্যাম্পল দেখুৱাই পেলাই তেওঁ যেনেকৈ টেন্ডাৰ মানে লৈছে যিসকলে সাপ্লায়াৰ এই সাপ্লায়াৰ বিলাকে স্যাম্পল ৰাখা স্কুল বেগ আৰু সাইকেলৰ লগত ছাত্ৰ ছাত্ৰীসকলক দিয়া স্কুল বেগ আৰু সাইকেল আপোনালোকে চাই ল'লে হ'ল কেনেকুৱা ডিফাৰেন্স এটা কাৰাপশ্যন নহয় কেনেকুৱা সাইকেল দিছে আপোনালোকেতো গম পায় কেনেকুৱা কোৱালিটিৰ বেগ দিছে আপোনালোকেতো গম পায় সব ধৰণৰ আৰু আপোনালোকে জানে আজিৰ দিনটোত কি চলি আছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ আপোনাৰ নামত আহা চেংচন সেইটোকে আপোনাক নিদি পেলাই বেলেগক দিয়া ইদাৰো উদাহৰণ আছে আমাৰ হাতত সকলো তথ্য আছে আজিৰ দিনটোত আমি যদি মানে তেওঁলোকৰ মানে এপছত যদি যায় হ্যাঁ আজিৰ দিনটোত যাৰ নামত চেংচন আছে সেই মানুহজনৰ ঘৰত গ'লে আপুনি ঘৰখন নাপায় বেলেগ মানুহৰ একাউণ্টত তেওঁলোকে পইচা মুকলি কৰি পেলাই কি যে দুৰ্নীতি কৰি আছে ইয়াৰো আমি উদাহৰণ দিব পাৰোঁ PMAY ঘৰ আজিৰ দিনটোত তেওঁলোকে কি কৰি আছে সম্পূৰ্ণ নোহোৱাকৈও তেওঁলোকে কি কৰি আছে এতিয়া মানে কমপ্লিশ্যন দেখুৱাই আছে ৰং দিয়া নাই ফ্লোৰ দিয়া নাই দৰ্জা খিৰিকী লোৱা নাই তথাপিও তেওঁলোকে আজিৰ দিনটোত কমপ্লিশ্যন দেখুৱাই আছে কেনেকৈ কমপ্লিশ্যন হ'ল ৰং নহ'লে কেনেকৈ কমপ্লিশ্যন হয় ফ্লোৰ নহ'লে কেনেকৈ কমপ্লিশ্যন হয় দৰ্জা নহ'লে কেনেকৈ PMAY ঘৰ হ'ল দৰ্জা নহ'লে ঘৰ হয় নেকি খিৰিকী নহ'লে ঘৰ হয় নেকি দৰ্জা খিৰিকী নথকা ঘৰকো আজিৰ দিনটোত তেওঁলোকে কমপ্লিশ্যন দেখুৱাই পেলাই প্ৰগ্ৰেছ দেখুৱাই আছে